হেল্ল' গাইছ, গুড মৰ্ণিং। কি খবৰ? আপোনালোকৰ ভালে আছে? আশা কৰোঁ সকলোৱে ভালে আছে। আৰু আজি মোৰ অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আকৌ এবাৰ আৰু মই মোৰ চেনেলৰ পৰা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ গাইছ। তো গাইছ, আজি এটা নতুন ইনফৰমেশ্যন লৈ আহিছোঁ আপোনালোকৰ মাজত। তো গাইছ, বলক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া মেডিকেল কলেজত কিমানখন এম্বুলেঞ্চ আহিল আৰু এখন এম্বুলেঞ্চ আনোতে এটা ড্ৰাইভাৰে কিমান টকা পালে বুলি। তো গতিকে মই আজি ৰাতিপুৱা উঠিয়ে মানে ওলাইছোঁ ভিডিঅ'টো বনাবলৈ। তো গাইছ, আজিৰ এই ভিডিঅ'টো যোনে য'ৰ পৰা চাই আছে বেছিকৈ কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব ভিডিঅ'টো চাই। আৰু যদি কোনোবাই মোৰ ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অতি সোনকালে প্লিজ আপোনালোকে অকণমান ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া মই তিনচুকীয়া মেডিকেল কলেজত যিখন একদম ডাঙৰ ফিল্ড, সেই ফিল্ডটোৰ মাজত আছোঁ বৰ্তমান। আৰু ইয়াৰ পৰা অকণমান দূৰৰ পৰা আপোনাক দৃশ্যটো অকণমান দেখুৱাবলৈ যত্ন কৰিম। এইটো হ'ল TSB যিটো 4, সেই গেটৰ চিধা মই আছোঁ বৰ্তমান TSB 4-ৰ। আৰু তাৰে সন্মুখেদি এই গাড়ীবোৰ এম্বুলেঞ্চবোৰ ৰখা আছে। কিমানটা আছে মই এটা এটাকৈ আপোনাক সম্পূৰ্ণ গন্তি কৰি দেখুৱাম। তো গাইছ, ভিডিঅ'টো চাই থাকিব শেষলৈ। এতিয়া জেগাবিলাক বহুত চাফ চিকুণ হৈ গ'ল। এতিয়া বৰ্তমান এইটো আগৰ এইখিনি জেগা ভাঙিব বাকী আছে। এয়া দেখিছে, মই বৰ্তমান TSB 4-ৰ একেবাৰে সন্মুখত আছোঁ। একেবাৰে TSB 4-ৰ একেবাৰে সন্মুখত আছোঁ বৰ্তমান। আৰু এইফালে গাড়ীবোৰ এনেকৈ আনি ৰাখি থৈ দিছে। যোৱাকালি সম্পূৰ্ণ আহি পোৱা নাছিলে, তো সেইকাৰণে মই ভিডিঅ'টো বনোৱা নাছিলোঁ। আজি মানে ভাবিছোঁ আপোনালোকৰ মাজত এবাৰ শ্বেয়াৰ কৰি দিওঁ ভিডিঅ'টো। এয়া চাই লওক, মই একেবাৰে মাজেৰে গৈ আছোঁ বৰ্তমান। চাওক কিমানটালৈকে আহি পাইছে। তো যোৱাকালি এইখিনি মই দেখিছিলোঁ 54লৈকে আহি পাইছিলে। 54লৈকে আহিছিলে। ৰেড নম্বৰ দেখিছেনে আপোনালোকে? এয়া 5 নম্বৰ, 1 নম্বৰ, 2 নম্বৰ, এনেকৈ 5 নম্বৰ, 6 নম্বৰ, 7 নম্বৰ, 7, 8, এনেকৈ 9, 10, গাইছ আপোনালোকে কমেণ্ট কৰিবচোন আজি বেছিকৈ। মই ইমান কষ্ট কৰি ভিডিঅ' বনাওঁ, আপোনালোকে অকণমান কমেণ্ট কৰিলেহে বেছি ভাল লাগে। আৰু কমেণ্ট নকৰিলে ভিডিঅ'বিলাকত মনটো ডেমেজ হৈ যায়। তো আপোনালোকৰ যিখিনি ছাপোৰ্ট কৰিছে আৰু অলপ বেছিকৈ ছাপোৰ্ট কৰিলে বেছি ভাল পাম। আৰু ইয়াতকৈ কিছুমান আৰু কিছুমান ভাল ইনফৰমেশ্যন আপোনালোকে পাব ভিডিঅ'ৰ জৰিয়তে। মোৰ সাহস যোগাব ভিডিঅ' বনাবলৈ। 23 নম্বৰ, 24, 25, 26 আগত এইফালে 26। এইটো লাইনলৈকে আপোনাৰ হেৰি হৈছে 50টা পৰা হৈছে। এইটো আপোনাৰ হেৰি আছে, এইফালে 50 নম্বৰ। এইটো লাইনত যিমানটো আছে গোটেইখিনি মিলি 50টা হৈ গ'ল এইটো ছাইডত। বাকী সিফালে আৰু আছে। এইবাৰ ইফালে কিমানটালৈকে আছে চাই লওঁ। (56, 57, 58, 59, 60, 61, 62, 63, 64, 65, 66, 67, 68, 69, 70, 70টালৈকে আহি পাইছে। তো এয়া হ'ল আজিৰ ইনফৰমেশ্যন। 70খন এম্বুলেঞ্চ মেডিকেললৈকে আহি পালে। এয়া মই দেখুৱাইছোঁ আপোনালোকক। 70 দেখিছে, 70লৈকে আহি পালে।
আৰু ইয়াৰ পৰা এতিয়া দেখিবলৈ কিমান সৌন্দৰ্য লাগিছে গাইছ। আপোনালোকে অকণমান আপোনালোকে এই ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব আৰু বেছিকৈ ছাবস্ক্ৰাইব কৰিব। আপোনালোকে ছাবস্ক্ৰাইব পালেহে ভিডিঅ'বোৰ মোৰ ইণ্টাৰেষ্ট লাগিব আৰু মোৰ যিখিনি যিসকলে মোক ছাপোৰ্ট কৰিছে, যিসকলে মৰম দিছে তেওঁলোকৰ কাৰণে কৈছোঁ। যিসকলে মোক ছাপোৰ্ট কৰি আছে, এতিয়ালৈকে ছাপোৰ্ট কৰি আছে, তেওঁলোকক মই আৰু বেছিকৈ কৈছোঁ যাতে মোৰ ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিয়ে আৰু ছাবস্ক্ৰাইব কৰে। নতুন যিসকলে মোৰ ভিডিঅ'টো চাই আছে, মাত্ৰ এই জাষ্ট চাই আছে, যাতে ভিডিঅ'টো চাই অলপ মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিয়ে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে, আপোনালোকক অনুৰোধ কৰিছোঁ। আৰু ইয়াতকৈ কিছুমান আৰু ভাল আপডেট আপোনালোকে পাই থাকিব মোৰ ভিডিঅ'ৰ জৰিয়তে, আশা কৰিছোঁ আপোনালোকৰ ওচৰত। তো গাইছ, আজিৰ কাৰণে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ, কাৰণ বেছি দীঘলীয়া হ'লে ভিডিঅ'বোৰ আপলোড দিওঁতে মোৰ অকণমান প্ৰব্লেম হৈ যায়। আৰু মোৰ মোবাইলটো বেছি দামী নহয়, 4G মোবাইল হয়। বহুত কষ্ট কৰি ভিডিঅ' বনাওঁ আৰু ভিডিঅ'বোৰ 4G মোবাইল বৰ্তমান মানে তিনিচুকীয়া মেডিকেল এৰিয়াত মানে বেছি এটা সিমান নেটৱৰ্কটো নাপায়, মানে বহুত প্ৰব্লেম হয়। 5G মোবাইল হ'লে মানে ভাল স্পীড চলে, কিন্তু 4G মোবাইলবিলাকত মানে জিঅ' চিম চলাই আছোঁ মই, কিন্তু বহুত মানে লেজি হয়, মানে একেবাৰে নেটবিলাকত একদম শ্ল' হয়। আৰু যদি আপুনি 5G মোবাইল ব্যৱহাৰ কৰে তিনিচুকীয়া মেডিকেল এৰিয়াৰ এইখিনি এৰিয়াত মানে মই পাইছোঁ, তেতিয়াহ'লে আপোনাৰ মোবাইল ভাল ইণ্টাৰনেট চলিব। আৰু বাকীবিলাকত যিসকলৰ 4G মোবাইল হয় তেওঁলোকৰ কাৰণে কৈছোঁ মই, ইয়াত কিন্তু বহুত প্ৰব্লেম হয় নেটৰ। তো 5G মোবাইল বেছি ইউজ কৰিব, ইণ্টাৰনেট চলাই ভাল পাব আপোনালোকে। মই বহুতখিনি প্ৰব্লেম পাইছোঁ এই মোবাইলটোৰ জৰিয়তে। মোবাইলটো মোৰ 4G, ডুবাইৰ পৰা আনিছিলোঁ, 620 টকা দি আনিছিলোঁ। গেলাক্সি চেমচাং গেলাক্সি A12 ডুবাইৰ পৰা আনিছিলোঁ, 620 টকা দি আনিছিলোঁ। কিন্তু 620 টকা ইণ্ডিয়ান মানি কিমান হয় গম পায় আপোনালোকে? 12,600 টকামান হয়, 12,600 টকামান হয় মোটামুটি। এতিয়া বৰ্তমান ৰেটটো বাঢ়ি গৈছে, ডুবাইৰ ৰেট বৰ্তমান 1 টকাত ইণ্ডিয়ান 1 টকা হ'লে ডুবাইৰ 1 টকা হ'লে ইণ্ডিয়ান 24 টকা বৰ্তমান চলি আছে। তো মোবাইলটো মই আনিছিলোঁ ডুবাইৰ পৰা, কিন্তু তাতে মই মোবাইলটো ৱাইফাই দি চলাইছিলোঁ। তো ৱাইফাই দি মোবাইলটো চলালে সেই মোবাইলটো আকৌ ইণ্টাৰনেট ইউজ কৰিলে মানে সেই মোবাইলটো মানে বেছি শ্ল' হৈ যায়, মানে ইণ্টাৰনেট যদি ভালকৈ সিমান নচলে মোবাইলটো, মই শুনা মতে আৰু কি। মানে যিবিলাক মোবাইল ৱাইফাই কানেক্ট কৰি পেলাই মোবাইলবিলাক চলায়, সেই মোবাইলবিলাক আকৌ যেতিয়া আপুনি ৱাইফাই চেঞ্জ কৰি দিব, সেই মোবাইলটো মানে ইণ্টাৰনেটটো ভাল নচলে, তাৰমানে ডাটা ভাল নচলে। তো চেষ্টা কৰিম ভাল এটা মোবাইল কিনিবলৈ, আপোনালোকক আৰু ভাল ভিডিঅ' কিছুমান ক্লিয়াৰ একদম ভিডিঅ'বিলাকত ক্লিয়াৰলি দেখুৱাব পাৰিম। মোৰো এটা আশা আছে ভাল মোবাইল এটা কিনিম বুলি। তো আপোনালোকে অকণমান বেছি ছাপোৰ্ট কৰক, বেছি মৰম কৰক। আৰু যিসকলে ভিডিঅ'বোৰ চাই থাকে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, অতি সোনকালে ছাবস্ক্ৰাইব কৰিব। আৰু ইয়াতকৈ ভাল কিছুমান ভিডিঅ' মই আপলোড দিবলৈ যত্ন কৰিম। তো আজিৰ কাৰণে ভিডিঅ'টো ইমানতে ৰাখিছোঁ। বাই বাই, আল্লাহ হাফিজ।